পিছত আকৌ নতুন ভিডিঅ'লৈ মই দৰ্শন আপোনালোক সকলোকে স্বাগতম জনাই আশা কৰোঁ আপোনালোক সকলো ভালে আছে নৱবৰ্ষ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকলৈ এতিয়া পিছে 8টা বজাত আহিলোঁ মোৰ লগৰ এজনী ঘৰৰ ফ্ৰণ্টতে আমি চবেই গাঁৱৰ সকলো ছোৱালী মিলি পেলাই আমি খানা খাম বুলি ভাবিছোঁ গোটেই তাৰ কাৰণে আহিছোঁ এই আহি মেলি পেলাই এতিয়া এয়া কামত লাগিম আৰু গোটেই ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব ওলাইছে আমি হোলদল পাৰ্টি আহিছো আৰু মাংস আনিবলৈ গোটেই পাৰ্টি আহিছো কি হয় নাজানো আমাৰ খানা আজি ভিডিঅ'টো চাই যাব ইমান সংকটজনক আমাৰ দলং হনে হনে আমি বুঢ়ীয়ে হ'মগে সেইটো কাৰণে সেয়া আমি অহা যোৱা কৰি আছো আমি ভগা লগাই আমি আহি আছো ওকে চবে হাই হাই এটা কৰি দিয়া আৰু খাব পাগে ভিডিঅ' হৈছে হ'ব হ'ব দিব দিব কেৰাহী পানী দিব হ'ব দে 4টা বজাত খাব পালে হ'ব আমি ভাত খাবলৈ পালে হ'ল আমাৰ ৰান্ধনি লগাই দিছো হৈছে নে আমি খাদ্য গ্ৰহণ কৰিব পাৰিমগে ন ৰান্ধনি কৃষ্ণ কৰিব দিলে আৰু ৰান্ধনি মানে বেলেগৰ দায়িত্ব নিদিয়ে চব নিজে কৰে আমাৰ সেইকাৰণে আমি বেছি সুখী মানে ৰান্ধনি আমাৰ একদম পাকৰি ৰান্ধনি লগাই দিছো দৰকাৰ নাই কিন্তু ৰান্ধনি এটা বেলেগ দুখ তাই ফটো মাৰিব নাপায় সেইটো কাৰণে মই তাইকে ফকাচ কৰিবলৈ কৈছো আৰু এয়া আমাৰ ভুজিয়া ৰান্ধনি ভুজিয়া ৰান্ধনি বেলেগ তেল মোৰ দেৰি নি ঐ চবৰে অনুভৱবোৰ কেনেকুৱা বাৰু খানাটো খাই পেলাই তই গোটেই কাহিনী অকলে খাবি নি মই ভিডিঅ'তে দিছো যাওক যাওক আমাৰ লাষ্ট ফিনিচিং কৰি আছে আৰু মাংসটা অকমান অকমান লৰাব লাগিব মচুদাই লাগে নে হ'ল পাপৰ সিজা উঠিছে পানী যা আমি ভাত খাবলৈ বাঢ়িছে আৰু ভাত চাত খাই মেলি পেলাই যদি চোৱাৰ কাৰণে হ'ব হ'ব হাঁহ হাঁহ মাৰি দিয়া এফালৰ পৰা এটা পাৰ্টি খাই আছে আৰু আমি খাম আৰু ভাত বাঢ়িছে আৰু তেনে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ এতিয়া আমি খাওঁ নতুন বছৰ আকৌ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আপোনালোকে সকলো ভালে থাকক তাৰপিছত মানুহজনী ভিডিঅ'